নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ প্ৰথমটো লং ভিডিঅ'লৈ। পোনপ্ৰথমে আপোনালোক সকলোকে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান কম দিনৰ ভিতৰতে আমাক 1000 ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰি দিয়াৰ বাবে। এনেকৈয়ে সদায় আপোনালোকে আমাক মৰম আৰু ছাপোৰ্ট কৰি যায় যেন। আজি আমি আহিছোঁ এই মাকৰ ঘৰলৈ। এতিয়া মই ঘৰতে থকা পুখুৰীটোত মাছ মাৰিমগৈ। ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'ব গৈ আছে। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। মই এতিয়া কাপোৰ কানি চেঞ্জ কৰি লৈ মাছ মাৰিমগৈ। ফাইনেলি মই কাপোৰ কানি চেঞ্জ কৰি ল'লোঁ। এতিয়া মাছ ধৰা সঁজুলিটো মানে পলহটো লৈ লওঁ, তাৰপিছত ধৰিব যাম। দেখিছেনে পুখুৰীটোত পানী এনে বহুত কম পানী আছে, মাছ ধৰি ভাল লাগিব। গাইজ দেখিছে টিং ভৰাই মাছ মাৰিলোঁ। মাছকেইটা এতিয়া মই ধুই লওঁ ৰ'বাচোন। কিমান মাছ মাৰিলা তুমি? এই মাছ মাৰিলোঁ, দেখিছা কিমান ডাঙৰ ডাঙৰ, বহুত মাৰিলোঁ আজি। মাছ দুজনীমান এতিয়া বাচিম। আমাৰ এই আকৌ বাচিব নাজানে, সেইকাৰণে মোকে বাচিব দিছে। মই বাচি লৈ দুজনীমান ঘৰলৈ লৈ যাম। এয়া দেখিছেনে, মই এতিয়া মাছ বাচিব ওলাইছোঁ। একচুৱেলি গাইছ, মোৰ মাছ বচা তেনেকুৱা কোনো এক্সপিৰিয়েঞ্চ নাই, তথাপিও মই বাচিব ওলাইছোঁ কাৰণ ঘৰত মাহঁতো নাই আৰু আমাৰ এই মাছ বাচিয়ে পোৱা নাই লাইফত। চ' মই আজি বাচিলোঁ আৰু। আপোনালোকে জানেই চাগে, মাছ খোৱাতকৈ মাছ ধৰি বেছি ভাল লাগে, নহয় জানো? মোৰ দৰে এনেকৈ কোনে কোনে মাছ ধৰি ভাল পায় কমেণ্টত জনাবচোন। মোৰ মাছ বচা কেনেকুৱা হৈছে বাৰু, বাচিব জানিছোনে গাইজ? এয়া মাছখিনি মজাকৈ ধুই আছোঁ। মোৰ মাছ বচা কেনেকুৱা হৈছে বাৰু? ফাইনেলি মোৰ মাছ বাচি হৈ গ'ল। এতিয়া মই বহুত লেতেৰা হৈ আছোঁ, গা পা ধুই লওঁ। ফাইনেলি গাইজ গা পা ধুই আহিলোঁ। এতিয়া কাপোৰ কানি পিন্ধিলোঁ। মই কাপোৰ কানি পিন্ধি ৰেডি হ'লোঁ। আমাৰ এইফালে আকৌ এই মাছ ফ্ৰাই কৰিব ওলাই আছে।
এয়া দেখিছে মাছখিনি দেখাই দিয়া আকৌ ধুনীয়াকৈ হালধি নিমখ সানি লৈছে এতিয়া ফ্ৰাই কৰিবলৈ চাই থাকক ভিডিঅ'টো জুইতে বনাব লৈছে ধুনীয়াকৈ এতিয়া ফ্ৰাই কৰি আছে মাছখিনি গেছত বনাই খোৱাতকৈ জুইত বনাই খোৱা সোৱাদটোৱে বেলেগ নহয়নে বাৰু কোনে কোনে জুইত বনাই খাই ভাল পায় কমেণ্ট কৰিব আমাৰ এই মাছ ফ্ৰাই কৰি আছে ধুনীয়াকৈ ফ্ৰাই কৰিছে দেই চাওকচোন বাৰু একচুৱেলি বিয়া নোহোৱাৰ আগত মানে তাই ঘৰত থাকোঁতে একো কাম কৰিয়ে পোৱা নাছিলে এতিয়া তথাপিও জনা হৈছে আজিকালি অলপ দেখিছেনে ইমান ধুনীয়াকৈ মাছ ফ্ৰাই কৰিছে শুনাচোন দেহা মোক পিঁয়াজ আৰু বিলাহী দুটামান কাটি দিয়াচোন শুনিছে নহয় গাইছ আমাৰ হোম মিনিষ্টাৰে কি অৰ্ডাৰ দিছে হোম মিনিষ্টাৰে অৰ্ডাৰ দিছে যেতিয়া কামটোতো কৰিবই লাগিব চ' মই এফালে বিলাহী আৰু পিঁয়াজ কাটিব ওলাইছোঁ বিলাহী কেইটামান কাটিব দিছে তৰকাৰী বনাবৰ কাৰণে কেনেকুৱা লাগিছে মানে গেছত বনাই মানে এতিয়া জুইত বনাব পৰা নাই আৰু এফালে দেখিছেনে এইকেইটা গেমত ব্যস্ত ই খোৱাত ব্যস্ত আৰু এইকেইটা গেমত আমাৰ ভাত ৰেডি হৈ গ'ল এতিয়া খাই বৈ লওঁ দেই ভিডিঅ'টো আজিলৈ ইমানে আকৌ লগ পাম এটা নতুন ব্লগত তুমি কিবা এটা কৈ দিয়া যদিহে আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই ভাল পাইছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে লাইক কমেণ্ট আৰু শ্বেয়াৰো কৰিব থেংক ইউ